কলেনো যাওঁ কিনো কথা ইমান গৰম ভিতৰত থাকিব নোৱাৰি তাতে আকৌ মোৰ নাতিকেইটা ইমান উৎপতীয়া এনেকুৱা ল'ৰা ছোৱালী ক'তো মই দেখাই নাই নেকি কলেনো যাওঁ কিনো কওঁ এই গৰম বন্ধডালনো কেতিয়াকৈ খুলিব আজি 28 তাৰিখ হৈছেহে আৰু দুদিন আছে আৰু দুদিনত সিহঁতি ইমান উৎপাত কৰিব মই উপায় নাপায় বাহিৰতে বহিবলৈ ওলাই আহিছোঁ আৰু এই গছৰ তলত ইমান ধুনীয়া বতাহ দিছে এই ভিতৰত কি গৰম সেইটো কাৰণে বাহিৰতে অকণমান হাৱা লৈ ল'লোঁ। পখিলী বাইদেউ আপোনাৰ কি হ'লনো হয় ইমান যে বকি আছে ইমান যে গাই পাই আছে এই গছৰ তলত দুপৰীয়াখনত আপোনাক ভূতে চুতে পালে নেকি ভূতে চুতে পোৱা নাই এই মোৰ নাতিকেইটাৰ কথা কৈছো কি খাইনো মাক বাপেকে জন্ম দিছিলে ইমান কচু ইমান উৎপাত ভিতৰত থাকিব নোৱাৰি মই বাহিৰলৈ আহিছো আৰু বুজিছনে তহঁতৰ নাতিকেইটাও খবৰ মোক কৈছ এতিয়া বগলা হৈছ বুলি গম পাবি এই বন্ধটোনো কেতিয়াকে খোলে শান্তি নাপাওঁ নহয় গোটেই ভিতৰতে দৌৰা ধপৰা লুকা ভাকু খেলি কিনো কৰি থাকে মোক শান্তি নিদিয়ে সেইটো কাৰণে মই গছৰ তলত বহি আছোহি নক'ব আৰু আমাৰবোৰো একেই ভিতৰতে খেলে ভিতৰতে দৌৰ মাৰি ফুৰে মই এমাহতলৈ নাচাওঁ নহয় মই ধাম ধুম মৰিয়াই দিওঁ নহয় বাপেকে মোলৈ অলপমান ভয় কৰে সেই দেখি উৎপাত নকৰে খুলিব আৰু গৰম বন্ধ দুদিনমানৰ পিছত অলপমান শান্তি হ'ব তাকেহে ইমান গৰম পৰিছে মই বোলো অকণমান ওলাই যাওঁচোন আপুনি এনেকৈ বুবু পাপাকে বকি থকা দেখি ময়ো আপোনাৰ ওচৰলৈকে আহিলোঁ পিছে ভিতৰত থাকিব নোৱাৰি AC এটাকে লৈ লওঁ নেকি তেতিয়াহে অকণমান চাগে থাকিব পাৰিম আৰু বুজিছে লৈ লোৱা তোমালোকৰনো আৰু পইচা কিহে খায় আৰু AC নালাগে তোমালোকৰ বেলেগ কিবা কিবিও ল'ব পাৰিবা ঠাণ্ডা কৰিবৰ কাৰণে ৰুমটো আমাৰহে আৰু গছৰ তলত বহুতেই আৰু জীৱনটো যাব পিছে গৰম বন্ধত তোমালোকে ক'লৈকো ফুৰিবলৈ নোযোৱা নেকি পখিলী বাইদেউ ভাল কথা কৈছে যাম বুলিকে আছো যাবই পৰা নাই আমি তাকে দাৰ্জিলিং ফালে যাওঁ নেকি এই ল'ৰাটো ছুটি পোৱা নাই ছুটি পালে মানেই যাম আৰু বুজিছে বাৰু পখিলী বাইদেউ আপুনি গছৰ তলতে বহি কথা পাতি থাকক মই হ'লে যাওঁগৈ দেই আৰু আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই প্ৰথমবাৰ কাৰণে বনাইছোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব আজি এনেই অকণমান বনাই চালোঁ আগলৈ আৰু ভাল ভিডিঅ' বনোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই।